আপোনালোকৰ মাজত যিজনে মোৰ ইয়াৰ আগৰ ভিডিঅ'টো চাইছে তেওঁলোকে গম পায় যে মই দিল্লী ষ্টেচনত আহিছোঁ। ইয়াৰ পৰা আমি ঘৰলৈ যাম। আমাৰ ট্ৰেইনখন হোৱাৰ লগে লগে আমি যিবিলাক আমাৰ বস্তু বানি আহিছে সেইবিলাক লগত লৈ আমি ট্ৰেইনত উঠিলোঁ। হাত মুখ ধুই পিনে আহি মোক বহুত ভাগৰ লাগিছিল, সেইকাৰণে মই আহি মোৰ চিটত এনে বাগৰি আহিলোঁ। আৰু এনে অলপ পিছতে আমাৰ খানা আহি পালেহি। মই খানা চানা খাই অলপ বাহিৰৰ পিনে আহিলোঁ। বাহিৰৰ পিনে মানে দুৱাৰৰ পিনে আহিলোঁ মুকলি অহাৰ অলপ ফ্ৰেছ বতাহ আমেজ ল'বলৈ। আপোনালোকে চাওকচোন কিমান ধুনীয়া পৰিৱেশ, চাৰিওপিনে বহুত ধৰণৰ খেতি কৰিছে, নাজানো কিবা কিবি কৰিছে। আৰু আপোনালোকৰ মাজলৈ মোৰ এটা প্ৰশ্ন আছে। কি প্ৰশ্ন আছে আপোনাক জনাইছোঁ। এই যে পথাৰৰ মাজে মাজে কিবা কিবি গাছ কৰিছে, এইবিলাক গাছ কাটাটো কাৰণে পথাৰবিলাক বহুত ধুনীয়া লাগিছে। এই শুকান ঠালৰ নিচিনা গাছবোৰ কি হয় এইবিলাক আপোনালোকে জানে যদি ক'ব। আৰু সেইজনী আমাৰ কিবা চাই আছে। আৰু এনেকৈ অলপ টোপনি মৰাৰ পিছত বাহিৰত গৈ দেখোঁ যে সন্ধিয়া লাগিছে। দুৱাৰখনত থিয় হৈ বাহিৰত আমেজ ল'লোঁ। গুড মৰ্ণিং গাইজ। এনেকৈ ৰাতিপুৱা হ'ল, ৰাতিপুৱা এতিয়া 8 বাজিছে 8টা। ময়ো অলপ মুখ হাত ধুই অলপ বাহিৰৰ পিনে চাই আছোঁ। বাহিৰৰ পিনে চাওকচোন কিমান ধুনীয়া পৰিৱেশ। আৰু এনেকৈ অলপ টাইম তাত থিয় হৈ থকাৰ পিছতে মোক ক'লে যে চাহ আহিছে, চাহ খা বুলি। আৰু চাহ পানী খালোঁ। মই চাহ পানী খোৱাৰ পিছত বাহিৰৰ পিনে চাই আছোঁ বহি এনে। আৰু মোৰ ভাগিনজন হৈছে, ইয়াৰ নাম হৈছে আবিৰ। ইয়াৰ লগত অলপ ধেমালি চামি কৰিলোঁ। আৰু এনেকৈ লাহে লাহে আমি আহি নিউ কোচবিহাৰী পালোঁ। ইয়াত ট্ৰেইনখন 5 মিনিটমান মানে ৰাখিলেই, সেইকাৰণে মই বাহিৰৰ পৰা ঘূৰি আহিলোঁ। আৰু এনেকৈ মই ইয়াত থিয় হৈ আছোঁ, কাৰণ ভিতৰত বহুত ভাল নালাগে, কিমান টাইম আৰু বহি থাকিম। এনেকৈ মই ইয়াতে থিয় হৈ আছোঁ, কাৰণ ইয়াত বতাহ লাগে, ভাল লাগে মনটো। এনেকৈ মই খোজকাঢ়ি আহিছোঁ ভিতৰত ট্ৰেইনখনত, কাৰণ বেছিভাগ মানুহে ট্ৰেইনখনত পৰা নামিছে। ইয়াত ট্ৰেইনখন ৰাখিলে কাৰণ ট্ৰেকৰ কাম চলি আছে নেকি, কিবা ৰাস্তাৰ কাম, সেইকাৰণে ট্ৰেইনখন ৰাখিলে। এনেকৈ ফকিৰাগ্ৰাম জাংচন এৰি অহাৰ পিছত আমাৰ কোকৰাঝাৰ আহি পালোঁহি আমি। এইটোৱে কোকৰাঝাৰ জাংচন। আৰু ইয়াত আমাৰ গাড়ী আহিছে, আৰু এতিয়া আমি গাড়ীত উঠিম। গাড়ীত উঠাৰ পিছত এনেকৈ লাহে লাহে আমি ঘৰমুৱা হৈ আছিলোঁ। আজি ভিডিঅ'টো ইমানেই গাইজ। ভিডিঅ'টো কেনেকুৱা বুলি কমেণ্ট কৰি জনাব। লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ ছ' মাছ।